ধাৰাপুৰত বিহুৰ আখৰা প্ৰতি বছৰৰ দৰে এইবাৰো ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বিহুৰ আখৰা। অহা 13 মাৰ্চৰ পৰা 17 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই বিহুৰ আখৰা। 5 বছৰৰ ওপৰৰ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব এই বিহুৰ আখৰাত। ইচ্ছুক পৰীক্ষাৰ্থীয়ে অহা 10 মাৰ্চৰ ভিতৰত যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ নম্বৰ 8638883195। উল্লেখ্য যে ধাৰাপুৰ নিবাসী শিক্ষয়িত্ৰী শিল্পী তথা সমাজসেৱিকা কল্যাণী ঠাকুৰীয়াৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হৈ আহিছে উক্ত আখৰা। যোৱা বছৰ প্ৰায় 300 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে উক্ত আখৰাত। গুৱাহাটীৰ পৰা ৰুমি নায়কৰ ৰিপৰ্ট 12 লাইভ। সকলোলৈকে নমস্কাৰ আৰু ধন্যবাদ জনাইছো। যোৱা কেইবছৰ মানৰ পৰা ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এখন বিনামূলীয়া বিহু আখৰা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছো আৰু ইয়াত সকলোৱে খুব ধুনীয়াকৈ সহযোগ কৰিছে। যোৱা বছৰ 300 প্ৰশিক্ষাৰ্থীয়ে ইয়াতে প্ৰশিক্ষণ লৈছে আৰু সেই উদ্দেশ্যে অহা 13 মাৰ্চৰ পৰা 17 মাৰ্চলৈকে এই বিনামূলীয়া বিহু আখৰাখন অনুষ্ঠিত কৰা হ'ব আৰু এইবাৰ বয়সৰ সীমা এটা দিয়া হৈছে। বয়স 5 বছৰৰ বয়সৰ ওপৰৰ হ'ব লাগিব প্ৰশিক্ষাৰ্থীসকল আৰু তলত যোগাযোগ নম্বৰটো দি দিয়া হৈছে। সকলোৱে 10 মাৰ্চৰ ভিতৰত যোগাযোগ কৰিব বুলি আশা থাকিল আৰু নম্বৰটো এবাৰ কৈ দিছো 8638883195 863383195। ধন্যবাদ।